তুমি যোনবোৰ ইণ্ডাষ্ট্ৰীত নেটৱৰ্ক মাৰ্কেটিঙত যদি ক'ৰবাত জইন কৰোঁ বুলি ভাবা য'তে নকৰা কিয় ঠিক আছে তাত যদি তোমাক জইনিং ফিজ যদি কোনোবাই খোজে ইণ্ডাষ্ট্ৰীৰ এটা কথা মনত ৰাখিবা সেইটো ফেক কোম্পানী হয় উৰি যাব এইটো কেতিয়াও ভাল কোম্পানী বা ৰিয়েল কোম্পানীও তোমাক জইনিং ফিজ নলয় 1 নম্বৰ পইণ্টৰ কথা ঠিক আছে চ' জইনিং ফিজ ফ্ৰী একেবাৰে তুমি যেতিয়া জইন কৰিবা ফিজ এটকাও দিব নালাগে 1 পইচাও দিব নালাগে অ'কে এতিয়া জইন বাৰু আমি কৰিলোঁ কিবা কি কৰিব লাগে ভেষ্টিজত হয় নাই কামনো কি আছে চ' ভেষ্টিজত অকল 2টা কাম আছে একো কাম নাই 2টা কাম অকল কামেই নাই বুলি ক'ব পাৰোঁ অকল 2টা কাম ঠিক আছে সেই 2টা কাম কি ফাৰ্ষ্ট কাম হৈছে চেঞ্জ ইয়ৰ শ্বপ তুমি কি কৰিলা তোমাৰ নিজৰ যোনখন দোকান আছে সেই দোকানখন চেঞ্জ কৰিব লাগিব এতিয়া দোকান কি যে অলৰেডি আমি এইটো ভিডিঅ' বনাই থোৱা আছে যে দোকান কি বা কেনেকৈ চেঞ্জ কৰিব লাগে যদি চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটো গৈ চাই আহিব পাৰে এতিয়া মানে হৈছে আমি যোনখিনি ঘৰত ব্যৱহাৰ কৰি আহিছিলোঁ ন বস্তু পাতি খোৱা বোৱা টুথপেষ্টৰ পৰা ধৰি তেল চাবোন আমি অত্যাধিক যিমানবোৰ বস্তু অলৰেডি ব্যৱহাৰ কৰোঁ চবৰে ঘৰত তোমাৰ ঘৰত আমাৰ ঘৰত অলৰেডি চবৰে ঘৰত ব্যৱহাৰ কৰি আহিছোঁ হয় নাই চ' সেইখিনি বস্তুৱে আমি কি কৰোঁ দোকান চেঞ্জ কৰিব লাগে অকল জাষ্ট এতিয়া সেইখিনি বস্তু আমি কি কৰিছিলোঁ ঘৰৰ ওচৰ দোকানখনৰ পৰা লৈ আহিছিলোঁ আজিলৈকে দোকানখনৰ পৰা লৈ কিবা প্ৰফিট হ'ল আমাৰ একো নহ'ল জাষ্ট কি পালোঁ বস্তুটো পাইছোঁ প্ৰডাক্টটো হয় হয় নাই কিন্তু ফাৰ্ষ্ট তোমাৰ কাম কি কৰিব লাগে য়েছ দোকান চেঞ্জ কৰিব লাগে সেই বস্তুখিনি তুমি অকল দোকানখন চেঞ্জ কৰা দোকানখন চেঞ্জ কৰি ভেষ্টিজ দোকানলৈ আহা ভেষ্টিজ দোকানৰ পৰা এখন বস্তু লোৱা ঠিক আছে সেইখিনি বস্তু লোৱা বা যোনখিনি মানে ঘৰৰ বস্তু আছিলে সেইখিনি বস্তু ভেষ্টিজ দোকানৰ পৰা লোৱা তাৰপিছত দোকানখন চেঞ্জ কৰি দিয়া 1 নম্বৰ কথা 1 নম্বৰ কাম কৰিব লাগে সেইটো ঠিক আছে নম্বৰ 1 কিবা ইয়াত দিগদাৰ পালে নেকি তোমাৰ ঘৰৰ ওচৰত যোনখন দোকান পৰা বজাৰ লোৱা এখন চেঞ্জ কৰা কিবা দিগদাৰ নেকি এক্সাম্পল তোমাৰ ঘৰৰ ওচৰ দোকানখনৰ লগত তুমি চেঞ্জ কৰিবলৈ মানে কি মন নাযায় কিন্তু কি হ'ল এদিন তোমাৰ হঠাৎ গা ধুবলৈ চাবোন নাইকিয়া হৈ গ'ল দোকানখন বন্ধ হৈ আছে এতিয়া তুমি কি আগৰ দোকানখনলৈ নাযাবা নি চাবোনটো কিনিবলৈ যোৱা ন চ' চেঞ্জ কৰা কামটো কিবা টান নেকি কঠিন নি একো কঠিন নহয় হয়নে নহয় চ' 2 নম্বৰ কি শ্বেয়াৰ এতিয়া আমি কৰিব কি লাগে শ্বেয়াৰত যেনেকৈ এক্সাম্পল মই আজি মোবাইল এটা কিনিলোঁ ধৰি লোৱা সেই মোবাইলটো মোৰ লগতো কৈছোঁ যে ব্ৰ' মই আজি মোবাইল এটা কিনিছোঁ ভিভ' Y20 কিবা এটা 13 অ'কে লগতো কি কৈছোঁ শ্বেয়াৰ কৰিছোঁ কথাটো বা তুমি তোমাক কাৰোবাৰ ভিডিঅ' চাই ভাল পোৱা বা তোমাক কাৰোবাৰ ফিল্ম ষ্টাৰ চেলিব্ৰিটি যোনেই নহওক তুমি যাক লাইক কৰা সেইটো কি কৰা তুমি শ্বেয়াৰ কৰা নাই হয় নাই চ' আমি কি কৰিব লাগে 2 নম্বৰ পাৰ্ট শ্বেয়াৰ কৰিব লাগে এতিয়া কেনেকৈ শ্বেয়াৰ কৰিব লাগিব শ্বেয়াৰত মানে কি কৰিব লাগিব তোমাৰ টিম বনাব লাগিব তোমাৰ নিজৰ আণ্ডাৰত টিম থাকিব লাগিব ঠিক আছে আৰু টিম অকল তুমি নিজৰ 6জন লৈ ষ্টাৰ্ট কৰি দিব পাৰা অকল 6জন মানুহ লাগিব তোমাৰ নিজৰ টিমৰ লগত মানে তোমাৰ লগত কাম কৰিবলৈ ঠিক আছে 6জনৰ পৰা তোমাৰ নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পৰা অকল এই 2টা কামেই কৰিব লাগে ফাৰ্ষ্টটো কিবা দিগদাৰ পালা চেঞ্জ ইয়ৰ শ্বপ একো দিগদাৰ নাই 2 নম্বৰটো কি শ্বেয়াৰ মানে কি যেনেকৈ আমি ভিডিঅ'টো চাই বেলেগক শ্বেয়াৰ কৰোঁ বা ভাল লাগিলে শ্বেয়াৰ কৰোঁ কথা হয় নাই তেনেকৈ তুমি বিজনেছটো শ্বেয়াৰ কৰা অল শ্বেয়াৰ কৰি তোমাৰ নিজৰ লগত 6জন মানুহ লৈ লোৱা টিম পাৰ্টনাৰ বিজনেছ পাৰ্টনাৰ আৰু তাৰপৰা তোমাৰ নিজৰ বিজনেছ ষ্টাৰ্ট কৰি দিয়া ৰাইট চ' এই 2টাই বিজনেছৰ ফাৰ্ষ্ট আৰু ইয়াৰ ভাল ভিডিঅ' বনাই থোৱা আছে ডিটেইল ভিডিঅ' বনাই থোৱা আছে কেনেকৈ ইনকাম পায় বা কেইটা ইনকাম আছে চ' ভিডিঅ' বনাই থোৱা আছে মোৰ চেনেলটো গৈ চাব পাৰে চ' আজিলৈ বাই আৰু এনেধৰণৰ নতুন ভিডিঅ' আহি আছে বিজনেছত কেনেকৈ গ্ৰ'থ কৰিব পাৰি বা কেনেকৈ কৰিব পাৰি অনলাইন যোগে অফলাইন যোগে চ' আজিলৈ বাই